নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী ব্যক্তিৰ ঘৰত আহিছোঁ, যিগৰাকী ব্যক্তিয়ে নানা ধৰণৰ খেতি কৰিছে আৰু আপোনালোকক এই খেতিসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইগৰাকী হ'ল ব্যক্তিগৰাকী। তেওঁ ইয়াত খেতি পথাৰত আছে। খেতি পথাৰ নহয়, এইখন চোতালতে তেওঁ তাৰমানে খেতি কৰিছে বিভিন্ন ধৰণৰ। আপোনাৰ নামটো কি? বসন্ত দাস। বসন্ত দাস, গাঁও ফুলগুৰি। গাঁও ফুলগুৰি। কি খেতি কৰিছে? মই জিকা, নেচৰা, মিঠালাও, তিঁয়হ সকলোখিনি খেতি কৰিছোঁ। এইগৰাকী ব্যক্তিগৰাকীৰ নাম হৈছে বসন্ত দাস। এইগৰাকী ব্যক্তিয়ে বিভিন্ন ধৰণৰ খেতি কৰিছে। আপোনালোকে খেতিখন দেখুৱাই দিব নেকি? খেতিখন এইটো এই খেতি এইটো কি জিকা? জিকা। আপোনালোকে দেখিছে এইটো কি দীঘল জিকা। দীঘল জিকাৰ খেতি কৰিছে। আৰু এইফালেও জিকাৰ খেতি। আৰু কিবা খেতি কৰিছে নেকি? এইটো হৈছে তিয়হ। তিয়হৰ খেতি কৰিছে। মিঠালাও। এইটো মিঠালাও হৈছে এইফালেদি। ইয়াত তাৰমানে আপোনালোকে দেখিবলৈ পাব নানা ধৰণৰ খেতি। ইয়াত আছে জিকা আছে, এইফালে তিয়হ আছে, এইফালে ৰঙালাও আছে, আৰু এইফালে বেঙেনা আছে। আপোনালোক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এই হ'ল বেঙেনা। ইয়াত বেঙেনা খেতি কৰিছে। আৰু ইফালে কুঁহিয়াৰ খেতিও কৰিছে। তাৰমানে ঠাই অলপমান, কিন্তু তাৰমানে বহুত নানা ধৰণৰ খেতি কৰিছে। আৰু সেইফালেও আছে, আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এই ব্যক্তিগৰাকীৰ সবল প্ৰচেষ্টাৰ ফলত এইখিনি গঢ় লৈ উঠিছে। এই গাঁওখনৰ নামেই ফুলগুৰি। ফুলগুৰি গাঁওখনত ইয়াত বিভিন্ন ধৰণৰ খেতি কৰে, আৰু ইয়াৰ লগে লগে ফুলনি বাগিচাৰে প্ৰতিঘৰ মানুহৰে চৌপাশ চদিশ বাট পথ শুৱনি হৈ থাকে। ইয়াত নানা ধৰণৰ ফুলৰ পুলি ৰুইছে, আৰু সৌন্দৰ্যটো এক মাদকতা আনিছে। এয়াই গাঁৱলীয়া পৰিৱেশৰ এক অপূৰ্ব দৃশ্য। আৰু আপুনি কি খেতি কৰিছে, আপুনি দেখুৱাই দিব নেকি? আৰু তিতা কেৰেলা আছে ইফালে। এফালে কৰি তিতা কেৰেলা, অমিতা আছে, কল আছে। অমিতা কল, এফালে কল আছে, কলৰ বাগান এখন। তিতা কেৰেলা। এই অমিতাৰ গছ আছে, অমিতাৰ গছ। ইফালে তামোল ঘৰ। আৰু এইফালে কি কৰিছে? এইফালে দেখুৱাই দিব নেকি অলপমান? এইফালে নাৰিকলৰ পুলিও পুতিছিলোঁ। এইফালে হৈছে নাৰিকলৰ পুলি। এইটো নাৰিকলৰ পুলি পুতিছে। এইটো আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ। ব্যক্তিগৰাকী জনোৱা মতে ইয়াত প্ৰথমতে বিলাহীৰ খেতি কৰিছিল, আৰু বিলাহী এখন চানি দিছিল, সৰু চানি। তাৰপিছত ইয়াত কিহৰ খেতি কৰিলে? নেচেৰা। আৰু কি কৰিলে? এইটো মিঠালাও। মিঠালাও খেতি কৰাৰ লগে লগে ইয়াত এখন চানি দিব লাগিব। চানিখন যিহেতু খুটা দিব লাগে, কিবা দিব লাগে, সেইকাৰণে এই বিলাহীৰ চানিখনে তেওঁ থিয় কৰাই দিছে। চাওক আপোনালোকে, এইফালে এই ৰঙালাও গছ হৈছে, আৰু এইফালে নেচাৰা গছ আছে। এইফালে নেচাৰা গছ আছে। এই ব্যক্তিজনে তাৰমানে ঋতু অনুযায়ী বিভিন্ন ধৰণৰ খেতি কৰি থাকে। এতিয়া এই কৰিছে, ৰঙালাও কৰিছে, আৰু কেইদিনমান পিছত বেলেগ খেতি কৰিব। আৰু কল আছে, কল খেতি কৰিছে। কল এইটো। আপুনি এইবোৰ যে খেতি কৰিছে, এইবোৰ বিক্ৰী কৰেনে? বিক্ৰী নকৰোঁ, এই ঘৰত খাৱাখিনিয়ে হৈ থাকে। হয়। তাৰমানে আজিকালি যুগটো কেনে হৈছে, বজাৰলৈ গ'লে তাৰমানে ঔষধ মাৰা খাদ্য, চব ঔষধ দিয়া খাদ্য। কিন্তু ঘৰত যেতিয়া ঔষধ নিদিয়া খাদ্য হয়, বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰি। ঘৰুৱা খাদ্য। ঘৰুৱা খাদ্য। আৰু আপোনালোক কোনোবাই কিনিব বিচাৰি আহিব পাৰেনে? পাৰে। পাৰে। এই ব্যৱসায়ী হিচাপে বিক্ৰী নকৰে, কিন্তু কোনোবাই যদি এনেই নিব বিচাৰে বিক্ৰী কৰিব। আৰু কিবা বেলেগ দেখাব লগা আছে নেকি? এতিয়া ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।